উপস্থিত আছোঁ বাৰটাত, গতিকে মই অলপ ওলাই যাওঁ আজি এইবিলাকো দেখাম। ৰহাফালে গৈ আছোঁ আৰু মোৰ লগত আছে মা, ভণ্টি আৰু ওচৰৰ হাই কৈ দিয়া। আৰু এইফালে আছে ভণ্টিসকলে গৈ আছে তাতো, গতিকে গোটেইটো চাই থাকে আপোনালোকে। এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি কাঢ়ি, এয়া চাওক হাই গৈ আছোঁ এইফালে অলপ গৈ আছোঁ, চাই থাকক এইফালে গাড়ী অহা যোৱা কৰি আছে। আৰু এইফালে চাওক আজি বতৰটো প্ৰথমে ৰাতিপুৱা অলপ ঠাণ্ডা আছিলে আৰু এতিয়া ভাল হৈছে, এতিয়া কিছু ৰ'দ দিছে চাওক। মই কষ্ট পাইছোঁ, তো ভাবিছোঁ ৰহাৰ কলেজখন অলপ চাই আহোঁ আৰু মাহঁতো আছে লগত আহি আছে গৈ আছোঁ আৰু তেখেত ইয়াৰে হয়, আহিয়ে থাকে এইফালে চাওক। কেনেকুৱা লাগিছে কৈ দিয়া আকৌ, কিয় বেয়া লাগিছে? বেয়া লাগিছে আমাৰ হ'লে ভাল লাগিছে চাই। আৰু এতিয়া আহি চাওক ৰাস্তা পাইছোঁ এইখিনি। এইফালে যাব লাগিব, এইটো ৰাস্তা দি যাব লাগিব, টকা আছে এনেকৈ সেইফালে গৈ আছোঁ এতিয়া চাওক। এইফালে চাওক, এইফালে চাওক, এইফালে গৈ আছোঁ। এখন কি নদী বুলি কয়? এখন কি নদী বুলি কয়? এখন কি নদী কয়? নাজানো এখন কি নদী। গৈ আছোঁ আৰু এতিয়া আমি এইটো চাইডে যাব লাগিব আৰু এয়া গৈ আছোঁ। इधर सिस्टर, इधर sis, तो इधर ये है और हम लोग अब जा रहे हैं, मतलब पा ही रहे हैं रहा का कॉलेज और मैं पहली बार आई हूँ। अब क्या मैं फले जाम मैं जाम सके ना আমি কোনফালে যাম এতিয়া বাৰু এফালে যাম নে এফালে যাম এইফালে গৈ আছোঁ আমি এইটো মেইন ৰাস্তাৰ পৰা এইফালে আহিলোঁ আৰু সেইফালে চাওক ৰহা কলেজখন ইফালে আছে, এইফালে এটা ৰাস্তা আছে, এইফালে যাব পাৰে আৰু এইফালে মেইন ৰোড হয় আৰু এইফালে চাওক এইটোৱে মেইন গেট। এতিয়া মই যাওঁ ভিতৰলৈ, এইফালে চাওক আৰু এতিয়া আমি আহি পাইছোঁ প্ৰাঞ্জল মেমৰিয়েল একাডেমি, এখন স্কুল হয়, এখন চাওক কলেজৰ ওচৰতে হয় এখন স্কুল। আৰু এইফালে আমি এতিয়া গৈ আছোঁ কলেজখন চাবলৈ, চাই থাকক। কলেজলৈ যোৱাৰ ৰাস্তাটো মানে অকণমান দীঘলীয়া আছে ন, হয়নে? এইফালে চাওক আকৌ পথাৰ, কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, মজা। আৰু এইফালে দেখক, এইফালে চাওক, এইফালে আপোনাৰ পথাৰৰ নিচিনা পৰিৱেশটো সুন্দৰ আৰু ৰাস্তাটো বহুত দীঘল আছে। বাৰু গৈ আছোঁ এতিয়া আমি। হোষ্টেলবিলাক সেইপিনে আছে, এইপিনে আকৌ মেইন ৰাস্তা ওলাবগৈ পাৰে নেকি? বেলেগ ৰাস্তা নাই আৰু সেইপিনে ওলাবগৈ নোৱাৰে আৰু এইটোৱে মেইন ৰাস্তা।
চাওক কলেজ ৰহা কলেজ আমি আহি পাই গ'লোঁ এইফালে চাওক ফাৰ্ষ্ট টাইম আহিলোঁ আজি ভাল লাগিছে অৱশ্যে এই চাওক ৰহা কলেজ এইফালে আৰু বনাই আছে এইফালে চাওক এইফালে হোৱা নাইকি বনাই আছে আৰু এইফালে চাওক আৰু বনাই আছে ৰুম আৰু এইফালে এইবোৰ হোৱা নাই যে ন নতুনকৈ বনাই আছে এয়া নতুনকৈ আৰু বনাই আছে হ'বগৈ চাগে আৰু এইফালে চাওক এইফালে আৰু আজি যিহেতু স্কুল বন্ধ কলেজ বন্ধ আৰু এইফালে চাওক বাউণ্ডাৰীটো কলেজৰ চাওক চাওক কেম্পাছটো আৰু আজি আহি বেছি ভাল লাগিছে কাৰণ আজি ল'ৰা ছোৱালীও নাই বৰ্তমান ন হা ইফালে আছে কেণ্টিন এয়া চাওক আমাৰ কলেজৰ ল'ৰা ছোৱালীবিলাকে খায় আৰু এইফালে আছে কেণ্টিন আৰু এয়া চাওক কি ধুনীয়াকৈ সিপিনি আছে গোটেইখন মই দেখুৱাব পৰা নাই দেখাইছোঁ আৰু থুলমূলকৈ গতিকে চাই লওক এয়া চাওক কেম্পাছটো এইখনেই হৈছে ৰহা কলেজ এইখনেই কেম্পাছটো যথেষ্ট ডাঙৰ আছে আৰু সেইফালে চাওক সেইকেইটা কি মন্দিৰ নে কি কেনেকুৱা কি আৰু এইফালে চাওক সেইফালে ল'ৰাবিলাকে সৰস্বতী দেৱীৰ বাবে এনেদৰে ৰখা হৈছে এয়া চাওক তোমালোকৰ ৰুম কোনখিনি বাবুহঁতৰ ৰুম আমাৰ ৰুম হেৰি মানে য'তে ত'তে হয় য'তে ত'তে হয় চাওক ইয়াতে ৰহা মহাবিদ্যালয়ৰ কিছুমান লিখি দিছে নিয়মাৱলী সকলো ছাত্ৰ ছাত্ৰীকে শ্ৰেণী নিয়মীয়াকৈ উপস্থিত থাকিবলৈ জনোৱা হ'ল লিখি দিছে আৰু এইখিনি ঠিক আছে তেতিয়াহ'লে চালোঁ আজি মহাবিদ্যালয়খন ৰহাৰ তো ভাল লাগিলে চাই আৰু কেম্পাছটো যথেষ্ট ডাঙৰ হয় কেম্পাছটো আৰু আমাৰ চবেই চালোঁ মজা লাগিলে ফটো চটো উঠিলোঁ ফটোখিনি দিম আৰু এইফালে আমাৰ এয়াও ফটো উঠিয়ে আছে তো এতিয়া যাওঁ আৰু এইফালে চাওক এইফালে আছে আৰু এইফালে বিভিন্ন ফুল চুল চাই মেলি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ চাইডে যাওঁ ৰাস্তাত যদি কিবা হোটেল বা এনে ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট পাওঁ খাই দিম কিবা খাম ভোক লাগিছে আৰু এইফালে এতিয়া আমি গৈ আছোঁ তো এতিয়া আমি আহিলোঁ চাওমিন আৰু খাবলৈ মাহঁত আছে গাখীৰ খাবলৈ আৰু আমি এতিয়া চাওমিন খাম গতিকে চাই থাকক ফটো নহয় খাই বৈ হৈ গ'ল খাই বৈ এতিয়া গৈ আছোঁ ঘৰৰ ফালে আমি ফাইনেলি আহি আছোঁ সন্ধিয়া হৈ গ'ল চাওক এইফালে নামঘৰ আছে অলপ সন্ধিয়া হৈ গ'ল আণ্টিজনী ঘৰলৈ গ'লোঁ চ' আহোঁতে অলপ দেৰি হ'ল আৰু এতিয়া গৈ আছোঁ ঠিক আছে ভিডিঅ'টো মানে সামৰিছোঁ বাই বাই